Hello guys, welcome to my YouTube channel Vivo Production. মই আজি দীঘলী পুখুৰীলৈ আহিছোঁ। আপোনাক আজি দীঘলী পুখুৰী দেখাম। এতিয়া ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। দীঘলী পুখুৰী কি দেখা পায়। গাইজ এয়া হৈছে দীঘলী পুখুৰীৰ পাৰত পথৰ কাষত থকা ফুটপাথৰ দোকানসমূহ। গাইজ এইখন হৈছে মেইন গেট দীঘলী পুখুৰীৰ। মই এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। এতিয়া টিকেট ল'ব লাগিব, টিকেট ল'ম। তাৰ টিকেট কত দাদা? 10 টকা। এটা এতিয়া মই টিকেট লৈ ভিতৰলৈ সোমাই যাম। এয়া হ'ল আই লাভ গুৱাহাটী। ইয়াতে ল'ৰা ছোৱালীবিলাক দীঘলী পুখুৰীৰ পাৰত চিলড্ৰেন পাৰ্ক এখন আছে। ইয়াতে ল'ৰা ছোৱালীবিলাক খেলিবলৈ আহে। সকলোৱে বিভিন্ন ধৰণৰ খেল খেলে। গাইজ মই এতিয়া যাম দীঘলী পুখুৰীৰ কাষে কাষে আৰু এখন গেটলৈ, য'ত ব'টত উঠিব পাৰে। তাতে গৈ আপোনালোকক ব'টত উঠা বিভিন্নজনৰ ব'টত উঠা আপোনালোকক দেখুৱাই দিম। চাই থাকক ভিডিঅ'টো। এয়া ব'টত উঠি গৈ আছে আৰু এইখন ব'টতে উঠি মানুহবিলাকে পুখুৰীৰ চাৰিওপিনে ঘূৰিব পাৰে। গাইজ এইখনে হৈছে দীঘলী পুখুৰী। দীঘলী পুখুৰীত মানুহবিলাকে এনেকৈ ব'টত উঠিছে। হেল্ল' গাইজ, আজি মই দীঘলী পুখুৰীত আহিও নহা হ'লোঁ। চবৰে কপাল দেখা পাই আছোঁ। মই ছিংগেল, চবে জৰা জৰা হৈ বহি আছে। কি ক'ম, ভিডিঅ' কৰিব নোৱাৰোঁ, এনেই চাই যাই আছোঁ আৰু। গাইজ এইবিলাক ব'ট থকা আছে ইয়াতে। আৰু এইসকল মানুহ ব'টত উঠাৰ কাৰণে সিহঁতে লাইফ জেকেট লগাই আছে। এতিয়া ব'টত উঠিব সিহঁতে। এয়া হ'ল টিকেট কাউণ্টাৰ। মই টিকেট ল'ব বিচাৰিলোঁ, কিন্তু ছিংগেল মানুহ ব'টত উঠিব নোৱাৰে। আৰু গাইজ এই পুখুৰীখন খুন্দিছিল ৰজা ভগৱত দত্তই।
এতিয়া মই আহিলোঁ ৱাৰ মেম'ৰিয়েল। ভিতৰলৈ সোমাই যাম এতিয়া। আৰু মই চিকিউৰিটিজনক সুধিলোঁ টিকেট কাটিব লাগিব নেকি, পিছত সি ক'লে ইয়াতে কিবা এটা দান ভাণ্ডাৰত দি যা বুলি ক'লে। তেতিয়া মই দিলোঁ 20 টকা ইয়াতে। গাইজ এইটো হৈছে P-20 মিছাইল। to surface to P-20 missile Indian Navy by the British Sharma. Guys, এইবিলাক সব ফুলে ফুলে শুৱনি সজাই তুলিছে পৃথিৱী। এখানে যে 522 ইন্ডিয়ান এয়ারফোর্স। এইটো একচুৱেলি অৰিজিনেলে হয়, ইয়াতে এনেই মানে সজাই ৰাখিছে আৰু বিশ্বযুদ্ধত ব্যৱহাৰ হৈছিল। The RJ-13 SAM missile. RJ-13 SAM missile. এটা হচ্ছে মিসাইল। মই আজি ফাইটাৰৰ লগত আছোঁ। এনেকৈ ফাইটাৰ দেখাই পোৱা নাই কেতিয়াও, ইয়াতে দেখিলোঁ। ফাইটাৰৰ তলত আহিছোঁ মই এতিয়া, ফাইটাৰখনৰ তলিত। এইবিলাক বিশ্বযুদ্ধত ব্যৱহাৰ কৰিছিল। ইণ্ডিয়ান এয়াৰফোৰ্চ। কিমান ধুনীয়া ধুনীয়া ফুল ইয়াতে। গাইজ মই এতিয়া চশমাটো অলপ পিন্ধি ল'লোঁ, নিজকে অলপ হিৰ' বুলি ভাবিলোঁ, ফিলিংছটো ল'লোঁ আৰু 2 কপিমান ফটো উঠিলোঁ।
এতিয়া মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম ৰাতিৰ দীঘলী পুখুৰীখন কেনেকুৱা হয়। গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, লাইক কমেণ্ট কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বীৰবৰ ব্লগ এছএম বুলি আছে, ইউটিউবত মাৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' বনাই থাকিম।